Basa Hindu Pitar, Kondo Pita Mata Kasola Ripon oh Pitar, Kosun Ko Basa Doru Kere Kuno Kami Kimane Dore Bate Palu Kiya oh Pitar, ওদের ঘরে দক্ষিণে প্রান্তর দক্ষিণে প্রান্তর দূরেতে হিমালয়া অরণ্য ধরা Trời ơi, mới bị xỉu thôi. Mati hoy ne dekhilu nid uttar mo
আমি তোর গলত রহই কিমান শাস্তি দিছো বাছা নহয় পিতা বাছা নহয় আই বাছা তোমালোকে তেনেকৈ নকবা বাছা পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ তোমালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান ডাঙৰ কাম বাছা সেয়া মই তোমালোকক বুজাম কেনেকৈ বাছা পিতা বাছা বাছা সেৱা কৰাৰো এটা বয়স আছে বাছা এই কোমল বয়সতে তই যিমান কষ্ট সহ্য কৰিছ সেয়া আমি কেনেকৈ সহ্য কৰোঁ বাছা কেনেকৈ সহ্য জীৱিকাৰ বাবে বাছা জীৱিকাৰ বাবে এই বিৰংগীয়া সৃষ্টি দেখিলো যিমাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি নিজ বক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব কেতিয়াও নোৱাৰে বাছা পিতা তই আজিকালি বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ Gila boleh saya barga? যি বয়সত তোৰ সমনীয়াই থাকি ধেমালিৰে ৰং ৰহইচ কৰি জীৱন অতিবাহিত কৰিছে সেই বয়সত তই আমাকে জীয়াই ৰাখিবৰ বাবে জীৱন সংগ্ৰাম কৰিছ জীবন সংগ্রাম করিস কেতিয়াবা বনে বনে ফল মূল বিচাৰি কেতিয়াবা দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ অনিদ্ৰা ভোগত তই তোৰ দিন পাৰ কৰিছ বাছা দিন পাৰ কৰিছ ইমান কষ্ট কৰি তই আমাকে কিয় জীয়াই ৰাখিছ বাছা
রাজ্য তো ছেড়ে দূর আমার শ্রীফলা আশ্রমত হয়েছে নাকি বারু ফলগুলোর অভাব নাই প্রিয়ে আমাৰ শ্ৰীফলা আশ্ৰমত ফল মূলৰ অভাৱ হ'ব নোৱাৰে কিন্তু মনত মোৰ লাগিছে বেজাৰ মনত মোৰ লাগিছে বেজাৰ কিয় পিতা কাৰণ এই ৰজাৰ অযোধ্যাৰ ৰজা দশৰথৰ কুকৰ্মৰ বাবেই শান্তিপ্ৰিয় অযোধ্যাবাসী আজি অশেষ কষ্ট ভোগ কৰিব লগা যাও আমি নির্দোষ